মোৰ মানে গাঁৱৰ ঘৰৰ বৰ্তা ল'ৰা আৰু মোহন আহি আছে। মোহন মানে কিবা ভোক লাগে তাৰপিছত মানে এতিয়া কমিটিৰ ছেক্ৰেটাৰীক লগ পালে, কিবা মাংস ভাত খুৱাইছে বোলে কমিটিয়ে, কি খাবলৈ গ'ল। তাৰপিছতে মানে ক্ৰিকেটে মানে খুঁজিলে ক'লে, তই প্ৰগ্ৰেমটো হাত ধৰগৈচোন। মোক কি বেয়া কৰিলোঁ নেকি? হা? অঁ বাৰু যিয়ে হওক, আহি আছে। মাইক টেষ্টিং। হেল্ল', বাপেৰকো টেষ্ট কৰি ল। বাপেৰকো টেষ্ট কৰি ল বোলে। হৰি তই কাৰণে পাহি পাই গ'ল নেকি? পাই গ'লো। তই অনুষ্ঠান আগুৱাব পৰা নাই কাৰণে মই সোমাই দিছোঁ। মই ভালেই কৰিলি বাৰু। মোহন ক'ত? মোহন আহিব। প্ৰথমে মোক অকণমান কথা পাতি ল'ব দিছে। বাৰু ঠিকে আছে। তই এতিয়া যাব পাৰ। মই নাযাওঁ। মই নাযাওঁ, মই আজি অনুষ্ঠান কৰিম। কি বেয়া হ'ব নেকি অনুষ্ঠান কৰিলে? অনুষ্ঠানটো মোৰ আৰু মোহনৰহে। মই এনে মাজত সোমাই দিলোঁ আৰু। ৰাইজ, আপোনালোকে যিজন মানুহে প্ৰথম চন্দ্ৰত ভৰি থৈছিল, তেখেতৰতো নাম শুনিছে, নীল আৰ্মষ্ট্ৰং। সেইজনক কিন্তু দেখা নাই। আমাৰ লগতো আছে এজন নীল আৰ্মষ্ট্ৰং। হয় নীল দা, লৈ যাওক। কোন হেৰি দেখি? এয়া নীল দা দেই, এয়া আৰ্মষ্ট্ৰং দেখিছেতো, যিজনে ডিষ্টাৰ্ব। চাপৰি এটা বজালে ভালকে বজাই দিওঁ নীল দাৰ কাৰণে। আমাৰ নীল দা, আমাৰ অনুষ্ঠান আপুনি দেখিছে, যিজনে ডিষ্টাৰ্ব কৰিছে তেওঁক উঠাই লৈ যাওক। উঠাই লৈ যাওক যিজনে ডিষ্টাৰ্ব কৰিছে। মোক নহয়, সেইজনৰ নিয়ম। ডেকা মানুহ যেন লাগিছে নে নাই? নাই লগা। মণি নাই, ময়ো অকণমান আজি ফিটিং হৈ আহিছো বুলিহে চবকে দিওঁ। মানুহবিলাকে চিৰিয়েলখনত দেখে শকত দেখে, কোনোবাই ক'লা দেখে, কোনোবাই বগা দেখে। এতিয়া মই এনেই ক'ৰবাত আহিলে মানুহবিলাক আগবাঢ়ি আহে, মাতে, ফটো উঠে। আজি কোনো গুৰুত্বই দিয়া নাই। মইতো মই বুলি ভবাই নাই নেকি? বোলে হৰি, বৰ ভাল লাগিল। শেহতীয়াকৈ হ'লেও আপোনালোক সকলোকে আমাৰ শ্ৰদ্ধা জনালোঁ আৰু ৰঙালী ওলগ জনালোঁ। অসমীয়াৰ নতুন বছৰটো আপোনালোকৰ ভালেৰে যাওক, সুখ সমৃদ্ধিৰে ভৰি পৰক। আমি বেহাৰবাৰী সেইটোৱে কামনা কৰিলোঁ। আৰু উদ্যোক্তা মণ্ডলী সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক আমাৰ শ্ৰদ্ধা আৰু ওলগ জনালোঁ। আৰু আপোনালোকৰ ৰাইজৰ আচলতে সহযোগতে উদ্যোক্তা মণ্ডলী বহুত কষ্টৰ ফলত ইমান সুন্দৰকৈ, ইমান বিশালকৈ, ইমান ধুনীয়াকৈ অডিয়েঞ্চ হৈছে, সকলোৱে সুন্দৰকৈ উপভোগ কৰি আছে অনুষ্ঠান। এইটো কিবা কপালৰ মূৰতহে পায়, কিন্তু ইমান ধুনীয়া। আমাৰো আহি সঁচাকৈ ভাল লাগিছে। গতিকে আমাৰ ফালৰ পৰা আপোনালোকক পুনৰ ধন্যবাদ জনাইছোঁ। আৰু উদ্যোক্তা মণ্ডলীৰ কাৰণে এটা ডাঙৰ হাত চাপৰি দি তেওঁলোকক যেন আশীৰ্বাদ কৰে। থেংক ইউ। বোলে অলুগুটি, তলুগুটি, কচুগুটিৰ ঘাই। মানে একো ক'বই নালাগে, ৰাইজ গৰমে আছে, গম পাইছোঁ। আমি আহি পোৱা 15-20 মিনিট হৈ গ'ল। মানে ৰাইজৰ যি উৎসাহ, সঁচাকে ভাল লাগিছে। বহুত দূৰলৈকে মানুহ আমাক দেখিছেনে? মোক দেখি আছে? মোক নেদেখে বুলি এটা বগা কাপোৰ পিন্ধি আহিছোঁ। মানুহটো জন্মগত কলা যে। সঁচাকে দেই, বিৰাট ধুনীয়া মঞ্চ, বিৰাট ধুনীয়া দৰ্শক, বৰ ভাল লাগিছে। আপোনালোকৰ শ্ৰদ্ধা জনাইছোঁ। মোহন ত্যাগী, বেহাবাৰী আব্দুল, কোৱা
পুৱা কাণ ফালি পেলাইছে আৰু মোক কেনেকুৱা লাগিছে? ভাল লাগিছে নে আজি? ভাল লাগিছে নে? হ'লেও কিবা তাক ধুনীয়া লাগিছে। তোক মানুহে তই যে কৈছ বগা কোলালৈ যে কৈছ, মানুহে বগা কোলাটো তোক মনত নেৰাখে নহয়। মানুহে মোহন বুলি কিহৰ মনত ৰাখে? এণ্টেনাডালতহে। আচল বস্তুতে মানে নেটৱৰ্ক পাই আছে ঠিকেই। মানে মোৰ টিকনিডালে মেইন বস্তু, কিন্তু ৰাইজৰ কাৰণে মই টিকনি বান্ধি আহিছিলোঁ। বিশ্বাস কৰক, ইয়াতে ইমান হুলস্থুল হ'ল, গাড়ীৰ পৰা নামিলোঁ, মোহন মোহন বুলি মৰমতে গালে মুখে চিকুটি টিকনিডাল লৈ গুচি গ'ল। এতিয়া মই খালি অনুৰোধ জনাইছোঁ যে টিকনিডাল যদি ইয়াত কোনোবাই কালিলৈ হেৰাই পাই মোক ঘূৰাই দিব, নহ'লে মই বেহৰবৰীয়া পোচাক বান্ধি ওলাব লাগিব। মোৰ ভাল লাগিছে নহয় বগা চাহটোৰ সৈতে। এইটো কাৰ পৰা আনিছো? মণিবই কেকেচালে বিহুত কিনি থৈছিল, মই আগতে লুকুৱাই থৈ দিছো। মই জানো বিহু অনুষ্ঠানত আহি কাপোৰ লাগিবই, আগতে চেপাত কৰি থৈ দিছো। কিন্তু এটা কি প্ৰব্লেম হৈছে, মানে পুৰণা কাপোৰ পিন্ধি থকা অভ্যাস যেন নতুন কাপোৰ পিন্ধিছে যে বৈদ্য খজুৱাইছে। একো নহয়, পুলিচৰ মানুহ এজনক ক'লা মাছেদি ভাত খুৱাই দিবি, চব ঠিক হৈ যাব। ইয়াৰ এইটো দেখিছেনে নাই? ডেকা ল'ৰা, এইটো ভাল লাগে। এইটো দেখুৱাই নাই, এইটো কি কয়? ববলিং। কেকেচাৰে কয় মোৰ এইটোনো ববলিংটো বা গালত উঠে নাই। এইটো স্কিনত উঠা ববলিং। এইটো আচলতে তাৰ জন্মগত নহয়, ৰাইজক এইটো কথা চাফা কৰি দিওঁ। এইটো মানে কাঁইতে খুচি পেলাই ফালা, খাওঁতে কাঁইতে এইফালে ওলাই গ'লগৈ। তাকো হেনো খাওঁতে নহয়, সি কৈছে বোলে সাঁতোৰোতে হেনো পানীত মাছে মাৰিছে। বোলে হৰি, এটা কথা দেই, আপোনালোকে এবাৰ চবেই ঘূৰি চাওকচোন, বহুত মানুহ হৈছে কিন্তু ভাল লাগে আকৌ। মোৰ ইমান মানুহ হ'লে একে পিছলৈকেতো আমি দেখাই নাই। দেহি ৰাইজে এতিয়াহে ঘূৰিছে মানে। আমি মানে চিন্তা কৰোঁ, এতিয়া আমিতো আহিলোঁ শ্ব' কৰোঁ, আপোনালোকে বেলেগকে ভাবে, আমিওতো বেলেগকে ভাবোঁ আপোনালোকৰ কথা। আমি মানে এনেকৈ ভাবোঁ, মাজত যে বহি দিয়া মানুহখিনি যদি কিবা অসুবিধা বশতঃ মানে প্ৰাকৃতিকভাৱে যদি উঠি যাবলগীয়া হয়, কেনেকৈ উঠি যায় ইমান সোপা মানুহ খালী কৰি? আমি আকৌ সেইটো চিন্তা কৰি থাকোঁ। আকৌ মুখবোৰ যে দেখোঁ, দেখিলে আমি গম পাই থাকোঁ কেনেকুৱা কি ৰিয়েক্ট কৰি থাকে আপোনালোকে। আমি আকৌ পিছত গৈ সেইবোৰ পাতি থাকোঁ। খালি এটাই অনুৰোধ, মাজৰ দৰ্শকখিনিতে মাজত ইমান মানুহ বহি আছে, মানুহটো ঘপককৈ উঠিও যাব নোৱাৰে। ইয়াত মানুহ ইমান খাৰা হৈ আছে, মাইকী মানুহ, মতা মানুহবোৰ, মানে সৰু ল'ৰা ছোৱালী বা ডাঙৰ বহুত খাৰা হৈ আছে, ঘপককৈ উঠি দিব নোৱাৰে, হয়নে? উঠি যাব নোৱাৰে। গতিকে মাজৰ দৰ্শকখিনি কিন্তু ঘৰৰ পৰা পানী কম খাই আহিব। আৰু এই সৰু ল'ৰা ছোৱালীখিনি যে আছে, পিছলৈ ঘূৰি চাওকচোন, এইখিনি ল'ৰা ছোৱালী এনেকৈ গৈ সেইখিনি পোৱালে ডাঙৰে হ'বগৈ। বহুত মানুহ আছে দেই, কিন্তু চবেই কিন্তু আমাক অকণমান আশীৰ্বাদহে এইটো আমাৰ কাৰণে, ঈশ্বৰৰ নামত। চবেই যদি একবাৰ আও হৰি আমাৰ নামটো কৈ দিয়ে ন, ফাটি যাব গোটেই, বিজুলী গাজনি নিচিনা হ'ব। চবেই একবাৰ একেলগে কৰিছো বোলে আও হৰি। থেংক ইউ দেই, বহুত ধন্যবাদ। আপোনালোকৰ বিহু নিশ্চয় সকলোৰে ভালে গৈছে। আৰু 2টা বছৰ যিমানেই নহওক, 2টা বছৰ আমি মহামাৰী পাৰ কৰিছোঁ। তাৰপিছত আমি মানুহবোৰ এনেকৈ ওচৰা ওচৰিকৈ এনেকৈ বহিবলৈ লৈছোঁ। আমাৰ কাৰণে ভাল খবৰ যে আমিবোৰে আমাৰ জীৱনটো আছে, আমি পাইছোঁ। কিন্তু আমাৰ মাজৰ পৰা যিবোৰ মানুহ, আমি জনা মানুহ, নজনা মানুহ যিসকল গুচি গ'ল, তেওঁলোকক এই সুন্দৰ পবিত্ৰ মঞ্চৰ পৰাই আত্মাৰ সদ্গতি কামনা কৰিছোঁ।